আকাশে দেখা পায় মেঘরে আসলতে মুখ রাজতে লুকু আমি এতিয়া ঘৰত ওলালোঁ এতিয়া আমি গৈছোঁ আজি এখন ফাংচন আছে তো ছাত্ৰ সন্থাৰ তালৈ যাই আছোঁ আমি এতিয়া আহি পালোঁ তো যাওঁ কেনেকুৱা দেখুৱাইছোঁ তো ফাইনেলি গাইছ আমি ইয়াৰ ৰামদিয়াৰ ভঠেলিখোলা আহি পালোঁ আৰু খন্তেক পিছতে আপোনালোকক দেখাই আছোঁ কেনেকুৱা পৰিৱেশৰ সৃষ্টি হয়। তো গাইছ আমি আহি পালোঁ এতিয়া চাই আছোঁ বন্ধ হৈছে তো এটা আহিছে আহিলে দেখা যাব বৰ্তমান আহিব আমাৰ এইকেইটা আছে তো ভাই কেনে লাগিল চাই মানে ভালে লাগিছিল বেয়া লগা নাই কিন্তু আমনি লাগিছিল বহুত টাইম হ'ল তাৰমানে ভাষণটো দিয়ে আছে সেইকাৰণে হেৰি লাগে ভাষণটো আমনি লাগে দেচোন আমাৰ হয় না ভাই যদি আমি গান বাজনা শুনিব পাওঁ তেতিয়া হয়তো আমাৰ ভাল লাগিল হয় এতিয়া বহুত টাইম 2-3 ঘণ্টা হৈ গ'ল ৰখি ৰখি আমনি লাগিছে প্ৰায় আমি হয় যাব লাগিব সোনকালে হয় বতৰটো সিমান ভাল নহয় বৰষুণ আহি যাব পাৰে সেইকাৰণে সোনকালে যদি গায়কটো আহে কাৰোবাৰ ৰাকেশিয়ান আহি যায় তেতিয়া ভাল লাগে আৰু সেইটোৱে আৰু এতিয়া এনে বাকী ভালে লাগিছে অনুষ্ঠানটো বঢ়িয়া লাগিছে পৰিৱেশটো ধুনীয়া আৰু আমি চাই আছোঁ আপোনালোক দেখুৱাইছোঁ আবেদন লৈছিল সেই ২৬,০০০ চাকৰিৰ পিছত কি চলি আছে এতিয়া আপোনালোকে ছ'চিয়েল মিডিয়াত দেখি আছে গতিকে নিজে বিচাৰ কৰি লওক সেই ২৬,০০০ চাকৰিৰ পিছফালে ঘূৰি নিজৰ ভৱিষ্যতটো ওলমাই ৰাখিব নিজৰ ভৱিষ্যত নিজেই গঢ়িব। এই গাইজ দেখছি না আমি ভাষণ শুনি আছোঁ কিন্তু ইয়াতে ভাষণ দিয়া মানুহকেইটাই আৰু বেলেগ বেলেগ কিবা কাৰণে আলোচনা কৰিছে এনেকৈ হ'লে কেনেকৈ হ'ব গাইজ তো গাইজ আৰু ভাষণ নুশুনোতে অলপ ফুৰি আহোঁ ফুৰি আহি নেকিবদা আহি পাইছে নেকিবদাৰ ৰাখি ফাইনেলি গাইছে আমাৰ নেকিবদা আহি আমাৰ মাজত উপস্থিত হৈছে তো এইবাৰ আমি নেকিবদাৰ গান শুনিম তো আপোনালোকে চাই থাকক আৰু আপোনালোকক দেখুৱাইছোঁ আমাৰ সাজু আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মীক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে আৰু ইমান ধুনীয়া এখন অনুষ্ঠান আপোনালোকৰ মাজত আকৌ চিনাকি কৰাই দিয়াৰ বাবে বিশেষকৈ ধন্যবাদ জনাইছোঁ প্ৰকাশ দাক মই আশা কৰিছোঁ সকলোৱে সহযোগ কৰিব নাই সকলোৱে এই সকলোৱে আজি ষ্টৰি দেখিব লাগিব আৰু মোক চেঞ্জ কৰিব লাগিব নেকিব মিউজিকেলত কৰিব নাই আৰু আজিও ৰামদিয়াৰ পৰাই গোটেই অসমত বিয়পাব লাগিব এই গীতটি ঠিক আছে দুটি মন তো সকলোৱে একেলগে এই আকাশে দেখা পায় মেঘরে আসলতে মুখ রাজতে লুকুয়া
প্ৰফেশ্যনেল গীতেৰে সেই গীতটি মই গাম আৰু আপোনালোকৰ পৰা মই সহযোগিতা বিচাৰিছোঁ। বন্ধুটো বঢ়াই দিয়ক। সখীৰে ঘৰতে সোমাই চাহ মিঠাই খাই পিছে মৰমৰ লাগিলে মইনা মইনা গোটেই ৰাতি বিহু গীত গায়। তো গাইছ আহি ঘৰ পালোঁ। তো ফাংচন ভালে লাগিল, কিন্তু নেকিদ্দাৰ চুলিকেইডাল লাম্বা হৈছে, কিন্তু চুলিকেইডাল কাটিলে বেছি ভাল লগা হ'ব কিজানি মই ভাবোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। তো এতিয়া আজিলৈ আহিবা।